ওম শান্তি। আজি 23 জানুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। দীপকৰ মাক দেউতাকে ব্ৰহ্মাকুমাৰী আশ্ৰমলৈ গৈ নিতৌ মুৰলী শুনাৰ আজি কেইবা বছৰো হ'ল। মাক দেউতাকে বুজাই বঢ়াই দীপককো 7 দিনীয়া কোৰ্চ কৰালে। আজিকালি দীপকো নিয়মিত মুৰলী শুনিবলৈ আশ্ৰমলৈ যায়। দীপকৰ প্ৰতিটো কথাতে বা প্ৰতিটো কামতে মই আৰু মোৰ ভাৱটোৰ অহৰহ প্ৰকাশ পাই থাকে। এদিন দেউতাকে দীপকক ক'লে, দীপক, তুমিতো সদায় মুৰলী শুনা। মুৰলীৰ মূল শিক্ষাটোৱেই হ'ল আমি মই আৰু মোৰ এই শব্দ দুটা মনৰ ভাৱনাৰ পৰা পৰিত্যাগ কৰিব পাৰিলেহে আধ্যাত্মিক শক্তিৰ আগমন হ'বলৈ ধৰে। গতিকে তুমি এতিয়া তোমাৰ স্বভাৱ আৰু সংস্কাৰত মই আৰু মোৰ শব্দ দুটাৰ ব্যৱহাৰত পৰিৱৰ্তন আনিবলৈ যত্ন কৰা। আচলতে মই আৰু মোৰ বুলিবলৈ আছেনো কি? মই নিজেই এতিয়া বাবাৰ হৈ গৈছোঁ। মোৰ প্ৰতিটো বস্তু এতিয়া মোৰ হৈ থকা নাই, বাবাৰ হৈ গৈছে। গতিকে মই আৰু মোৰ বুলি সংকল্প উদয় হ'লেই তুমি এই শব্দ দুটাৰ সলনি বাবা শব্দ যোগ কৰি দিবা। তুমি যিমান সোনকালে আত্মা অভিমানী হ'বা, সিমান সোনকালে তোমাৰ সংস্কাৰৰ পৰা মই মোৰ ভাৱবোৰ ওলাই যাব। তোমাৰ কথা আৰু সংকল্প সমান হৈ যাব। দীপকে দেউতাকৰ বক্তব্য মনোযোগেৰে শুনিলে আৰু মনে মনে দৃঢ় প্ৰতিজ্ঞ হ'ল, মই আত্মা অভিমানী স্থিতিত থাকিবলৈ সচেতনভাৱে যত্ন কৰিম। ওম শান্তি।